অভিযান চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবী দৈনিক হাজিৰা 205 টকাৰ বিপৰীতে 251 টকালৈ বৃদ্ধিৰ দাবীত উত্তাল অভিযানৰ আকাশ বতাহ 246 ৰূপায়ণৰ দাবীত হুংকাৰ এছটিচি ইউথ ফ্ৰণ্ট ডিপু ক্লাবৰ প্ৰাংগণত এছটিচি ইউথ ফ্ৰণ্টৰ বিশাল সভা নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰজ্যোতি শৰ্মা এতিয়া কৈছোঁ অসমীয়া প্ৰান্তেমৰ বিতং বাতৰিলৈ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দিনক দিনে হোৱা আকাশলংঘী মূল্য বৃদ্ধিৰ বিপৰীতে চাহ শ্ৰমিকৰ মানধাতা যুগৰ পৰম্পৰাই পাই আহিছে মজুৰি এই ন্যূনতম মজুৰিৰে ল'ৰা ছোৱালীৰ পঢ়া শুনাকে ধৰি পৰিয়ালৰ খৰচ নচলা হৈছে চাহ শ্ৰমিকৰ এনে পৰিস্থিতিত দৈনিক মজুৰি বৃদ্ধিৰ দাবীত চাহ শ্ৰমিকসকল ওলাই আহিছে ৰাজপথলৈ চৌকিহলা অঞ্চলৰ বগিজান টি ষ্টেট কাৰ্যালয়ৰ সন্মুখত এয়া প্ৰতিবাদমুখৰ চাহ শ্ৰমিক অতি কম মূল্যৰ মজুৰিৰে নচলা হৈছে পৰিয়াল ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ খৰচ যোগাৰ দিব নোৱাৰা হৈছে বেমাৰ আজাৰ হ'লে চিকিৎসাৰ বাবে অৰ্থ সাহায্যৰ পৰা বঞ্চিত হৈছে ৰোগীৰ পৰিয়াল এহাতে নিত্য ব্যৱহাৰ্য সামগ্ৰী আকাশলংঘী মূল্য আনহাতে অতি কম মূল্যৰ মজুৰি সেয়েহে পুৰুষ মহিলা শ্ৰমিক আটাই ওলাই আহি কোম্পানীটোৰ বিৰুদ্ধে এইদৰে হুংকাৰ দিবলগীয়া হৈছে ইফালে বগিজান টি ষ্টেট অধীনত থকা 5খন গাঁৱৰ বাবে নাই পৰ্যাপ্ত বিশুদ্ধ খোৱা পানী প্ৰতিবাদী ধৰ্ণাৰ অন্তত বগিজান টি সন্থাৰ সভাপতি আংগেজ বন্তা ৰাজেশ চেত্ৰী বিজয় নায়কৰ নেতৃত্বত এইসমূহ দাবী সম্বলিত এখনে স্মাৰকপত্ৰ দিয়া হৈছে চাহ বাগানখনৰ মেনেজাৰ আশিক চক্ৰৱৰ্তীৰ হাতত গোট খাই আমি দৰমহা বৃদ্ধি কৰিবলৈ কৈ আছোঁ সঁচাকৈ বহুত দুখ লাগে গোটেই অল ইণ্ডিয়াৰ ভিতৰত আটাইতকৈ কম দৰমহা ক'লে আমাৰ লেভাৰ আমি যিটো 205 টকা পাওঁ এইটো আমাৰ কাৰণে বহুত মানে কম হৈছে কেলে আমি এই 205 টকা যদি অল ইণ্ডিয়াত যদি চবৰ হাজিৰা যদি 205 টকা হয় যেনেকা আমাৰ মিনিষ্টাৰে হওক চাহে মেনেজাৰে হওক চাহে যিমান লেভাৰ চবত যদি হাজিৰাটো 205 টকায় ঘৰ চলিব পাৰিব নেকি কেতিয়াও নোৱাৰে সেইকাৰণে আমি ভাবিছোঁ যে ৰাইজে কোৱা মতে 351 টকা দিব লাগে চৰকাৰে কৈছিলে সেই 351 টকা আমাক আমি দাবী জনাইছোঁ আমাক লাগিব ছেকেণ্ডলি আমাৰ চাব ষ্টাফ আমি বাগানত 8 ঘণ্টা ডিউটি কৰোঁ আমি লেভাৰকো ধৰি থ'ব লাগে আৰু ষ্টাফ যিখিনি মেনেজাৰ আছে সিহঁতকো আমি ধৰি থাকিব লাগিব আমি মিডিল মেন আমি একদম কম দৰমহা পাওঁ মুঠে 6000 মাহত কাটকুট কৰি পেলাই 6000হে পাওঁ সেই গতিকে আমাৰ হাজিৰাটো কমচে কম 10,000ৰ ওপৰত নহ'লে 10,000 হ'ব লাগিব এইটো মোৰ অনুৰোধ কৰিছোঁ মই আৰু দাবী জনাইছোঁ যদি এই দাবীটো পূৰণ নকৰে তেতিয়াহ'লে অন্যথা বহুত আন্দোলন বহুত ডাঙৰকৈ হ'ব আৰু আমাৰ যিটো ভ্ৰমণ ভাত্তা TA বুলি কয় ট্ৰাভেলিং এলাউন্স এইটো মুঠে 3,000 টকা দিয়ে আৰু ষ্টাফক দিয়ে 16,000 টকা আমি ক'তবা যাবলৈ কাৰণে মানে কি আমি গৰু গাড়ীত যাম নেকি আমিতো গৰু গাড়ীত যাব নোৱাৰোঁ সেইকাৰণে এই 3,000 টকাটো একদম কম হৈছে আমাক 3,000 জেগাত 10 আমাৰ বাগানৰ মানে পৰিস্থিতিটো ইমানেই বেয়া মানে যে দৰমহাটো একেবাৰে কমেই মানে ল'ৰা ছোৱালী পঢ়াম নে আমি শান্তিছে খুৱাব নোৱাৰোঁ মানে কিবা এক মুঠা ভাত হ'লেও ভালকৈ খুৱাব নোৱাৰোঁ আৰু আগত কি পঢ়াম চৰকাৰে কয় বোলে ল'ৰা ছোৱালীক পঢ়াব লাগে আমি কেনেকৈ পঢ়াম ল'ৰা ছোৱালীক পইচা ইমান কম জোৰা মাৰিবই নোৱাৰোঁ কোনফালে নোজোৰে পইচাকেইটা আৰু এইফালে মেডিকেল লেতেৰা পানী খাই মেডিকেল গ'লে দৰৱ পাতি নাই এম্বুলেঞ্চ নাই নিজৰ টকা পইচা দি কিবা খৰচ কৰি লৈ যা বেমাৰী বুলি ক'ব তাৰপৰা বেমাৰী অলপ চলপ ধাৰ ঋণ কৰি যাওঁ বেমাৰী লৈ পেলানি আহি পেলানি পইচাই দিয়ে নিদিয়ে 1-2 বছৰ লাগি যাব বিল পইচা বিচাৰোঁতে নাপাওঁৱেই আৰু এইফালে বাগানো দেৰি হ'লে ঘূৰাব বাগানটো গোটেই আমাৰ গাঁৱততো 5টা গাঁও আছে ক'তো পানী নাই পানীটো ইয়াত আছে কলঘৰ লাইনত আমি বচন লাইনৰ মানুহ কেনেকৈ আহিম পানী ল'বলৈ বা মুৰা লাইনৰ মানুহ কেনেকৈ আহিব গোটেই গাঁৱতে পানী নাই কিন্তু একটা জেগাতে পানী আছে কিন্তু গোটেই গাঁৱৰ মানুহতো আমি কাম যাওঁ গোটেই লাইনৰ মানুহ কিন্তু আমি এটা জেগাৰ পানীটো আমি খাব নোৱাৰোঁ চৰকাৰে আমাক টেপ দিছে এইটো অকল গাড়ীছেহে মানে একো পানী পৰাই নাই তাতে পানীৰ নামেই নাই মানে আৰু পইচা পাতিও ইমান কম বাৰু চাহাবে ক'ব যে নাই ঘূৰাই দিম দেৰি হৈছে বাৰু কিবা পাইপৰ বিচাৰিবলৈ গ'লে যে নাই বোলে বাগান বেয়া হৈছে হেন হৈছে তেনেকুৱা অকল বনাছটোহে ভালকৈ দিয়ে নহ'লে নাই একো নাই আৰু ঘৰ দুৱাৰটো মানে ইমান বতাহ আহি ভাঙি যায় কি হৈ যায় নতুন বনাটো বাদেই দে ঘৰ এই পুৰণাকেইটাকো মানে এটা টিং এপাতো নিদিয়ে নে বাঁহ নিদিয়ে একো নিদিয়ে মানে একো যোগানেই নাই মানে বৰষুণ যিমান ডাঙৰ আহিলেও চব বেয়া হৈ পৰি যায়
কিন্তু এনেকাই থাকে আৰু মানুহকেইটা যেনে তেনে কিন্তু কামটো আহিবই লাগে কাম নকৰিলেতো এই 200 টকাটো যিটো পাওঁ সেইটোও নাপাম কাম নাহিলেতো এদিন নাহিলেতো এইটোও নাপাওঁ 351 টকা দিম বুলি চৰকাৰে কৈছিলে এতিয়ালৈকে দিয়াই নাই এতিয়া বস্তু পাতি দালি আলু কেনেকৈ দাম পিঁয়াজ চিয়া একো ল'বই নোৱাৰে কয়লামাটিৰ পৰা পিতৰ টেনৰ ৰিপৰ্ট কাপ নিউজ পাৰ্বত্য জিলা কাৰ্বি আংলঙত পুনৰ পঁচাশী আৱেগ চকাই তোলাৰ প্ৰয়াসত এছচিচি ইউথ ফ্ৰণ্ট 246 স্বায়ত্তশাসিত ৰাজ্যত দাবী কাৰ্যকৰীৰ লগতে অন্যান্য কেইবাটাও গুৰুত্বপূৰ্ণ দাবী কাৰ্যকৰীৰ সপক্ষত ডিফু ক্লাবৰ প্ৰাংগণত একগোট হ'ল ইউথ ফ্ৰণ্ট বিগত 1995 মাও চুক্তিৰ ৰূপায়ণ 246 শীঘ্ৰেই ৰূপায়ণ ডিফু ইউনিভাৰ্চিটি কেম্পাছক পূৰ্ণাংগ ইউনিভাৰ্চিটি ৰূপায়ণ ডিফু চৰকাৰী কলেজত ছাত্ৰ ছাত্ৰীৰ বাবে আসনৰ বৰ্ধিকৰণ টেট উত্তীৰ্ণ জনজাতীয় শিক্ষাৰ্থীক শীঘ্ৰে চাকৰিত মকৰল ইত্যাদি দাবীৰ সপক্ষত আলোচনা বিলোচনা কৰে আজিৰ সভাখনত সংবাদ মাধ্যমৰ আগত এছচিচি ইউথ ফ্ৰণ্টৰ সভাপতি প্ৰেমচন বে এই সমূহ দাবী কাৰ্যকৰীৰ সম্বন্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰে SDC hut mau cetok do April 1 1995 la so puthak nen itum 30 departments itum long nahi departments long lo bufan cholang but still not transferred completely because we need the governor's approval la see in banke education especially education ten itum la 6 demand charter do education ko thak la tani ben han ko penke mau puthak full implementation pinangi mau puthak sabo milian han to polapta la penke la otomna set article 244 la bangso katiman bangla ke perennially abri kaike de tum dulu lalu asila somthum apudak la asi education ma puthak long bangke miri thanji bangke ini tum kadu bere chini mau 1985 ani kang itum chitok lo la so ka chitok ateng pen itum hala annexure 1 7a long primary education up to higher secondary level wala da tok do ini tum lalu pulote non tet teacher kilong li hala kapre gala hala moni ni po lasi higher secondary level alo bolte we can have our own we can make our own laws alun se semaru no bolte itum abord menang islamun abord menang islamun lo bolte ini tum gange lada bang syllabus se menang islam lo lasi syllabus se pura abord semaru no bolte teachers appointment pike kere conduct ke simple lo lasi itum tet ka menang pa sidak ka beng tum mas council pasi itum ada conduct nang pasi itum hagi de ning gitu lasi lahen lo lasi mau ateng pen 1985 mau kacit tok ateng pen annexure 7a ateng pen si higher secondary level an bangke non matsi abort simar nang po aron dulo abort simar nang po methang si syllabus ta simar po karbing long si tum si thomas council si pen ke tet teachers banga ko tum exam conduct po higher secondary long pathan je phan rules simar po mati pen ke tumana appointment pinang halal asi langsung som transfer kapre do even transport on the dulo Stefan Tenor report Cut News কাৰ্বি আংলঙৰ লাংহিনত পুৱাতে উদ্ধাৰ হয় এটা অচিনাক্ত মৃতদেহ আঘাতৰ চিন স্পষ্ট থকা মৃতদেহটো পুৰুষৰ মুখেৰে তেজ ওলাই থকাৰ লগতে ভৰিৰ আঙুলি ছিকি গৈছে মৃতদেহটো লাংহিনা চৰগাঠি নদীৰ সমীপৰ পথৰ ডিভাইডাৰত পুৱাতে উদ্ধাৰ হয় অচিনাক্ত পুৰুষৰ মৃতদেহটো ঘটনাটোৰ সংক্ৰান্তত টকমকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে কোনে কিয় হত্যা কৰি এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত এনে অৱস্থাত পেলাই থৈ গ'ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই বকুলেঘাটৰ পৰা ৰাজু কাঠাৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ টংকামকাম স্থিত ৱাইচং ষ্টেডিয়াম আজিৰ পৰা আৰম্ভ হৈছে তৃতীয় সংখ্যক কাপ্তাৰ নকআউট ফুটবল টুৰ্ণামেণ্টখনৰ আৰম্ভণি খেলখন চচেং ব্লক আৰু চিংথং ব্লকৰ মাজত প্ৰয়াত সামুৱেল ইংতি আৰু সত্যদেৱ শৰ্মাৰ সোঁৱৰণিত অনুষ্ঠিত এই ফুটবল টুৰ্ণামেণ্টখন আৰম্ভণিৰ দিনটোত কাৰ্বি আংলং প্ৰাইমেৰী টিচাৰ এছ'চিয়েশ্যন অৰ্থাৎ চমুকৈ কাপ্তাৰ সভানেত্ৰী ইন্দ্ৰিয়া লেকথেপী সম্পাদক প্ৰবীণ হানছে উপস্থিত থকাৰ লগতে ডংকা চাৰ্প পৌৰসভাৰ উপাধ্যক্ষ অতিথি হিচাপে অংশগ্ৰহণ কৰি ফুটবল খেলৰ গুৰুত্বৰ সন্দৰ্ভত সুন্দৰ ভাষণ আগবঢ়ায়
উল্লেখ্য যে আজি আৰম্ভণিৰ টুৰ্ণামেণ্টখনত চিনথং ব্লকে ৩-০ গ'লৰ ব্যৱধানত প্ৰতিদ্বন্দ্বী চিনথং ব্লকক হৰুৱাই বিজয় হয়। নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।